হেল্ল' বলকচোন আজি আমি একেলগে আমাৰ সেই সাঁচি থোৱা স্মৃতিখিনি সোঁৱৰাও। সিদিনা দেওবাৰ আছিলে। জানেনে দেওবাৰটো আমাৰ বাবে বিশেষ, কাৰণ সোমবাৰৰ পৰা শনিবাৰলৈ ব্যস্ততাই আগুৰি থাকে আমাক। দেওবাৰৰ দিনটো বিশেষ বুলিলে প্ৰতিটো দেওবাৰে বাৰু বিশেষ নহয়। বিশেষ এনেকৈ আমি বনাব লাগে। সেয়ে তেওঁ তিতা মিঠাবোৰ আঁতৰাই এই ধুনীয়া ঠাইডোখৰলৈ লৈ গ'লে, উৰ্পদ বিল প্ৰকৃতিৰ মাজলৈ। ময়ো তেওঁক বিশেষ বনাবলৈ তেওঁৰ বাবে নিজ হাতেৰে মৰম অকণমান বনাই লৈ গ'লোঁ। মানে খোৱা বস্তুৰ কথাহে কৈছোঁ দেই। তেওঁ যে মোৰ হাতৰ বনোৱা খাই ইমান ভাল পায়। ডেট বুলিলে এইবোৰেই বিশেষ। বাৰু এইবোৰে আমাৰ আৱেগ। আজিলৈ ইমানে। ভিডিঅ'টি ভাল পালে মৰম দিব। বাই। পঠিয়ালো তোমালে, তুমি আদৰি ল'বা।